জয় যোৰহাট যোৰহাট প্ৰথম কথা নিজৰ ঠাই নিজৰ জেগা মোৰ মাৰ জেগা মোৰ দেউতাৰ জেগা মোৰ দেউতাৰ ঘৰ জাজিত মাৰ ঘৰ ইয়াত যোৰহাট চ' মই যোৰহাটৰ ইয়াতে পঢ়া জে বি কলেজৰ পৰা ওলাই গৈছিলোঁ কি কৰিলোঁ নাজানো বাট ভাল কামেই কৰিছোঁ চাগে সেইকাৰণে আপোনালোকে মৰম কৰিছে ভাল পাইছে আৰু সকলোকে ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে আজি আছে বহু নীতি তথাপি হৈ আছে অনীতি দুৰ্নীতি তাকে ফাদিল কৰিবলৈ আহি আছে ৰাজনীতি আছে বহু নীতি তথাপি হৈ আছে অনীতি দুৰ্নীতি তাকে ফাদিল কৰিবলৈ আহি আছে ৰাজনীতি অহা 23 ডিচেম্বৰ তাৰিখে আপোনালোকৰ ওচৰৰ ছবিগৃহত আপোনালোকে লগ পাব ক্ৰাইম ৰিপৰ্ট আৰু অৰিন্দ সুৰক্ষে আমাৰ সকলোৰে মৰমৰ জুবিন দা চিনেমা মই এটা বহুত বেছি জড়িত চিনেমা লগত আৰু আগতে জড়িত আছিলোঁ বাৰু আগতে এজ এ মিউজিক ডিৰেক্টৰ এতিয়া এক্টিং কৰি আছোঁ নিজে বনাই আছোঁ মনজিতৰ লগত প্ৰথম কাম কৰিলোঁ আৰু খুব সুন্দৰ ডিৰেক্টৰ ক্ৰিয়েটিভ আৰু অলপ ভয় কৰে মোক খালি দেখাত ডাঙৰ হ'লে কি ভয় কৰিব
এইটো বৰ ধুনীয়া গান মই 3টামান গান কৈছোঁ বৰ ধুনীয়া ধুনীয়া গান ভবাই নাছিল বুকু সপোন বুজে দেখাই নাছিলো তোমাক এনে মিনি স্কার্ট পিন্ধা